শতিকাৰ বতাহে বতাহে ৰচনা আবৃত্তি আৰু অলংকৰণ প্ৰণৱৰঞ্জন শইকীয়া। তীখাবোৰ যেন তীখাৰ তীখাতেই উদ্দীপ্ত হয়, হেঙুলীয়া হতাশা ছটিয়াই নীৰৱে নীৰৱে নিৰাশা হৈ যোৱাৰ পৰিপক্ক পৰিকল্পনাৰে নব্য তীখা জ্বলে আকাংক্ষাৰ তালে তালে। সময় আৰু বাস্তৱৰ সতে জীৱন আগবাঢ়ে, অপ্ৰতিৰোধ্য অপ্ৰত্যাশিত সমস্যাৰ সতে হৃদয়ত এক ৰমন্যাসী ৰমণীয় তীখা থাপি। ৰোমাঞ্চলংকিত প্ৰেম বিচৰিত মধুৰ মাধৱী জোনাক সিঁচি সিঁচি দুখ দুৰ্দশা ব্যৰ্থতাৰে ভৰা জীৱনৰ অতীত হৈ যোৱা দিনবোৰ পাহৰি পাহৰি নিশ্চিত নিৰাশাৰ মাজতো মানুহ আগবাঢ়ে। প্ৰকৃতিৰ সুৰম্য সুৰীয়া বক্ষত নিজকে এৰি দি ডাৱৰীয়া আকাশৰ বৰ্ণালী বিভুৰ ভাৱেৰে বিধুৰ সাতৰঙী ৰামধেনু দেখি দেখি অপ্ৰতিৰোধ্য তীব্ৰ তীখাৰে আবৃত্ত হিৰণময়ী স্বপ্নৰ স্বচ্ছল স্বতন্ত্ৰ নৈসৰ্গিক জিজ্ঞাসাত নিজক বিলীন কৰি কৰি জীৱনৰ ই এক অন্যতম স্বতঃস্ফূৰ্ত স্বতন্ত্ৰ মূৰ্ছনাময় অনিবৰ্ষণীয় স্বপ্নৰঞ্জিত যাত্ৰাপথৰ সেউজবুলীয়া সৌন্দৰ্যৰে ভৰা অপূৰ্বতাময় স্বতঃস্ফূৰ্ত স্বয়ংক্ৰিয় সজীৱ সতেজ সুন্দৰতা। শাশ্বত ভাস্বত স্বৰ্ণাভ বৰ্ণাভ বৰ্ণালীৰে জীয়াই থকাৰ অফুৰন্ত দুষ্টৰ্য দুষ্প্ৰাপ্য প্ৰাঞ্জল প্ৰেৰণাৰ অনুপম অনুপ্ৰেৰণা। সময়ৰ পৰিৱৰ্তনশীলতাক জীৱনৰ সংগী কৰি ল'বলৈ মানুহ সদা বাধ্য। যুগে যুগে বিজ্ঞানৰ উদ্ভাৱনশীল যান্ত্ৰিক অভিযান্ত্ৰিকতা সক্ৰিয় সবল সময়ৰ সতে পৰিৱৰ্তন হৈ যায় স্বতঃস্ফূৰ্ততাৰে। জীৱন নিৰ্বাহৰ ছন্দ সময়ৰ লহৰে লহৰে, অথচ মানুহে স্বপ্ন আৰু তীখাৰ ভগ্নাৱশেষত বহি অৰ্জন কৰা অভিজ্ঞতাৰ দুৰ্বিষহ দুৰ্ভাগ্যৰ দুৰ্পাদল দুৰ্বিপাকৰ মাজেদি স্বপ্ন পাহৰি পাহৰি নব্য স্বপ্ন ৰচি ৰচিয়েই বেসুৰা জীৱনৰ সুৰেৰে সজ্জিত সৌধৰ ওপৰত বহি শত সহস্ৰ বাধাক অতিক্ৰমী মানুহ আগুৱাই অনিবাৰ ব্যৰ্থতা গচকি গচকি দিগ্বিজয়ী লক্ষ্য আগত ৰাখি অবিশ্ৰান্ত অক্ষয় অক্লান্ত পথিকৰ দৰে জীৱনৰ খৰস্ৰোতা নদীত নৈসৰ্গিকতাৰে দুখ আৰু দুৰ্ভাগ্যক ডুবাই ডুবাই তৰাত ধৰি নৰাত ধৰি এই যাত্ৰা অব্যাহত থাকে জনমে জনমে জীৱনৰ অন্তিম কালৰ পদুম ফুলা সময়লৈকে। শতিকাৰ বতাহে বতাহে প্ৰবল প্ৰতিযোগিতাৰ স্পন্দিত পাহে পাহে দূৰদৰ্শী চিন্তা পৰিত্যক্ত অন্ধতাৰে যান্ত্ৰিক সভ্যতাত এতিয়া মানুহ দৌৰিছে, মাথোন দৌৰিছে নিজৰ ঠিকনা হেৰুৱাই। কলৈ গৈছে কলৈ যাব কাৰো নিৰ্দিষ্ট লক্ষ্য নাই। কলৈ গৈছে কলৈ যাব কাৰো নিৰ্দিষ্ট লক্ষ্য